কাম 2 নং চলাকটুটিৰ গুণকান্ত গগৈ আৰু ৰূপালী গগৈ বোৱাৰী। 3.5 বছৰৰ আগতে দেৱাশিষ গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল গৈ। এগৰাকী বোৱাৰী হিচাপে গৈ কোঁৱৰে ঘৰৰ প্ৰতিটো কামত এবাকৈ তাঁতশাল বোৱা, মাছ ধৰা, বজাৰলৈ যোৱা, ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ৰন্ধা বঢ়া কৰা আদি সমস্ত কাম সুচাৰুৰূপে পালন কৰে কইনে। আজৰি সময়ত কাপোৰ চিলাই কৰা, ঘৰৰ পৰিয়ালৰ বাবে পিঠা পনা বনোৱা কামবোৰ কৰি ভাল পায় গৈ কোঁৱৰে। স্বামীৰ লগতে শহুৰ শাহু দেউৰৰ শুশ্ৰূষাৰ কোনো ধৰণৰ ত্ৰুটি নকৰে কইনে। শহুৰ শাহুৰ বাবে গৈ কোঁৱৰ এগৰাকী আদৰ্শ বোৱাৰী। তেওঁলোকে কইনক বোৱাৰী হিচাপে নহয়, নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। নিজৰ স্বামী দেৱাশিষৰ সৈতে এখন সুখৰ সংসাৰ আছে কইনৰ। দিনটোৰ প্ৰায়ভাগ সময় কিবা নহয় কিবা ঘৰুৱা কামত ব্যস্ত ৰাখি ভাল পোৱা কইনে ৰীল বনাইও ভাল পায়। কেৱল সেয়াই নহয়, বিহু ভাল পোৱা কইন কুঁৱৰে প্ৰায় বিহুৰ অনুশীলন অব্যাহত ৰাখিছে নিজৰ ঘৰত। এমবিডিছ মেগা ৰিয়েলিটি শ্ব' বিহু তিৱাৰীৰ টপ ফাইনেলিষ্ট কইন কুঁৱৰ। কইনৰ এই সফলতাত ঘৰৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াও আনন্দিত হৈ পৰিছে। এগৰাকী সুন্দৰ বিহু নাচনী কইনে আজি যি সফলতা লাভ কৰিছে তাৰ বাবে আমাৰ তৰফৰ পৰাও থাকিল অলেখ শুভকামনা।
আজি বিহু বিহু তোৰা ভটিয়া কালি বিহু বিহু তোৰা ভটিয়া ঐ আমাৰ বিহুৰ ধানৰ নাই তোৰা ভটিয়া বিহুৰা হৈ ভটিয়া নহৰ ফুলে ভটিয়া পখিলা হৈ উৰিব পখিলা হৈ উৰিব মন ঐ পখিলা হৈ উৰিব পখিলা হৈ উৰিব মন